নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোক এই ভিডিঅটো শিকাবলৈ ওলাইছো সমীকৰণ একতাৰ পৰা চলকৰ মান কেনেদৰে নিৰ্ণয় কৰা হয় আৰু এই চলকৰ মানটো শুদ্ধ হৈছে নে অশুদ্ধ হৈছে তাক কেনেদৰে পৰীক্ষা কৰা হয় হেতু তোমালোকক দেখুৱাই দিছো ইয়াত এটা সমীকৰণ লৈছো মই 5x - 6 = 2x + 9 এটা চলকৰ মান নিৰ্ণয় কৰোঁতে প্ৰথম চাবা সমীকৰণটোত চলক কি আছে ইয়াত কি আছে x ইয়াত চলক আছে x এতিয়া চলক সমীকৰণৰ পৰা চলকৰ মান নিৰ্ণয় কৰিব লাগিলে কি কৰিব লাগে সমান চিনৰ এফালে সোঁফালে হওক বা বাওঁপিনে হওক চলকবিলাক এপিনে কৰিব লাগে আৰু বাকি সংখ্যাবিলাক কি কৰিব লাগে সমান চিনৰ আন্তঃফালে কৰিব লাগে এতিয়া আমি চলকটো সমান চিনৰ বাওঁপিনে ৰাখিম চলক কি আছে 5x এটা আৰু 2x এটা সমান চিনৰ পৰা হাল হলনি কৰিলে সমান চিনৰ যদি সোঁপিনে থাকে সোঁপিনৰ পৰা বাওঁপিনে নিলে বা বাওঁপিনৰ পৰা সোঁপিনে নিব লগা হলে চিনবিলাকৰ কি হয় হাল হলনি হয় যদি প্লাস চিন হৈ থাকে সমান চিনৰ বাওঁপিনে আনিলে বা বাওঁপিনৰ পৰা সোঁপিনে নিলে কি হ'ব মাইনাস হ'ব আৰু মাইনাস হৈ থাকিলে কি হ'ব প্লাস হ'ব পূৰণ হৈ থাকিলে কি হ'ব হৰণ হ'ব হৰণ হৈ থাকিলে পূৰণ হ'ব এটা 2x টো কি হৈ আছে ইয়াতে প্লাস হৈ আছে গতে সমান চিনৰ বাওঁপিনে আনিলে কি হ'ব -2x সোঁপিনে কি আছিল 9 এটা সংখ্যাটো কি আছে এটো -6 তো সমান চিনৰ কি নিম সোঁপিনে নিলে কি হ'ব চিনটো প্লাস হৈ যাব এটো কি হ'ব +6 এতিয়া আমি কি কৰিম চলক থকা বিলাকৰ যোগ বিয়োগ কৰিম আৰু সংখ্যা বিলাকৰ যোগ বিয়োগ পূৰণ হৰণ যি থাকে ইয়াতে কি আছে 5x - 2x এতে 5টা x ৰ পৰা 2টা x মাইনাস কৰি দিলে কি তা থাকিব 3x আৰু ইপিনে কিব 9 আৰু 6 যোগ কৰিলে কিমান হ'ব 15 এটা x ৰ লগত 3 টো কি হৈছে পূৰণ চলকৰ মান নিৰ্ণয় কৰা মানে কি হ'ব চলকটো অকলহৰীয়া কৰিব লাগিব ইয়াতে চলক কি আছিল x গতে x টো অকলে থাকিব লাগিব ইয়াৰ লগত কি থাকিব নোৱাৰে বেলেগ কোনো সংখ্যা থাকিব নোৱাৰে গতে 3 আছে 3 টো কি হৈছে x ৰ লগত পূৰণ হৈছে সমান চিনৰ কি নিম সোঁপিনে নিম সোঁপিনে সংখ্যাটো কি আছিল 15 তো কি হ'ব x ৰ লগত 3 টো কি হৈছিল পূৰণ গতে ইপিনে আহিলে ইপিনৰ সংখ্যাটোৰ লগত কি হ'ব হৰণ এতিয়া 3 ৰে 15 হৰণ কৰিলে কিমান ওলাব 5 প্ৰথমতে কি কৰিব লাগে চলকটো চিনাক্ত কৰিব লাগে চলকটো কি আছে x তো x থকা কি আছে 5x আছে 2x আছে এটা চলক বিলাক কি কৰিব লাগে সমান চিনৰ এটা ফালে কৰিব লাগে আৰু বাকি সংখ্যা বিলাক কি কৰিব লাগে সমান চিনৰ আন্তঃফালে কৰিব লাগে ঠিক আছে এতিয়া চলক থকা কি আছিল 5x আছিল 2x আছিল গতে চলক থকা বিলাক একপিনে কৰিম লাগিব 5x আৰু 2x টো সমান চিনৰ সোঁপিনে আছিল বাওঁপিনে আনিলো বাওঁপিনে আনোতে কি হ'ব চিনটোৰ হাল হলনি হ'ব ইয়াতে প্লাস হৈ আছিল ইয়াতে আহোতে কি হ'ল মাইনাস বাকি এই সোঁপিনে কি আছিল 9 আছিল আৰু বাকি সংখ্যা থকা কি আছে বাওঁপিনে আছে কিমান -6 গতে বাওঁপিনৰ পৰা সোঁপিনে নিওতে এইটো কি হ'ব +6 এতিয়া এখিনি আমি সমাধান কৰি কি হ'ব 5x ৰ পৰা 2x বিয়োগ কৰিলে কিমান হ'ব 3x আৰু 9 আৰু 6 যোগ কৰিলে কিমান হ'ব 15 এতিয়া x ৰ মান উলিয়াব লাগে x ৰ লগত 3 টো কি হৈ আছে পূৰণ হৈ আছে গতে পূৰণ হৈ থাকিলে সংখ্যাটো যদি আমি সোঁপিনে নিব লগা হয় কি হ'ব হৰণ হ'ব কা হৰণ হ'ব সোঁপিনে থকা সংখ্যাকিটাক সোঁপিনে থকা সংখ্যাটো কি আছে 15 আছে গতে 15 তক 3 ৰে কি হ'ব হৰণ কৰোঁতে কিমান পালো 5 গতে চলকটোৰ মান কিমান হ'ল 5 এতিয়া এই চলকটোৰ মান যে আমি 5 পাইছো এটো শুদ্ধ হৈছে না অশুদ্ধ হৈছে আমি এতে কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব প্ৰমাণ কেনেকৈ কৰিম সোৱা সমান চিনৰ বাওঁপিনে যিখিনি আছে আৰু সোঁপিনে যিখিনি আছে এই চলকৰ মানটো বহাই দিওঁতে যদি দুয়োফালে সমান হয় তেতিয়াহলে কি হ'ব চলকৰ মানটো আমি শুদ্ধ হৈছে বুলি ক'ব পাৰিম এতিয়া সমান চিনৰ বাওঁপিনে কি আছে লেফট হ্যান্ড সাইড কি আছে 5x আছে -6 এতিয়া আমি x ৰ মানটো কিমান পাইছো 5 গতে 5 5 ৰ লগত x টো কি আছে পূৰণ
5 into 5 minus 6 এইখিনি পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 minus 6 25 ৰ পৰা সৰি তো চিন নহয় 25 ৰ পৰা minus 6 কৰিলে কিমান হ'ব 19 আৰু হুপিনে কি আছিল ৰাইট হ্যান্ড সাইডত 2x plus 9 x ৰ মানটো আমি কিমান পালো 2 into 5 plus 9 2 5 গুণ কিমান 10 যোগ 9 কিমান হ'ব 19 গতিকে এটা কি হল সোঁফালৰ মান আৰু বাওঁফালৰ মান কি হল সমান হল গতিকে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড মানে এতিয়া আমি কি ক'ব পাৰো চলকৰ মানটো যে 5 ওলাইছিল এইটো আমি শুদ্ধ বুলি এতিয়া ক'ব পাৰো গতিকে এই সমীকৰণটোত আমি কি ক'ব পাৰো চলকৰ মানটো 5 আৰু চলকৰ মানটো 5 হৈছে বুলি আমি শুদ্ধকে ক'ব পাৰিম যে এইটো চলকৰ মান 5 হ'বই যদি কেতিয়াবা গণিতটো কৰোতে বাওঁফালৰ মান আৰু সোঁফালৰ মান সমান নহয় তেতিয়াহলে কি হ'ব এই চলকৰ মানটো নিশ্চয় অশুদ্ধ হ'ব লাগিব মানে ভুল হ'ব লাগিব যদি এই সোঁফালৰ খিনি আৰু বাওঁফালৰ খিনি প্ৰমাণ কৰোতে দুয়োফালৰ মানটো সমান নহয় তেতিয়াহলে কি কৰিবা এইখিনি যে সমাধান কৰিছিলা এইখিনি এবাৰ ভালদৰে চাই লবা ঠিক আছে যদি এই দুয়োফালে শুদ্ধ হয় তেতিয়াহলে ঠিক আছে যদি দুয়োফালে সমান নহয় তেতিয়াহলে ইয়াতে নিশ্চয় ভুল হ'ব লাগিব সেইকাৰণে এইখিনি কি কৰিবা এবাৰ ভালদৰে চাই লবা ভালদৰে চাই লৈ ইয়াৰে যেটো মান ওলাই হেতু শুদ্ধ কৰি লবা ঠিক আছে এতিয়া মই বেলেগ এটা গণিত কৰি দিছো এইটো সমীকৰণ নট কি আছে 2 into x plus 5 minus 3 into x minus 6 is equal to 40 মানে এইটো তো কি হৈ আছে x plus 5 ৰ লগত পূৰণ হৈছে দুয়োটাৰ লগত অকল x ৰ লগত নহয় x plus 5 ৰ লগত তো 2 into x কৰিলে কিমান হ'ব 2x আৰু মাজত কি চিন আছে প্লাস আছে গতিকে ইয়াতে কি দিব লাগিব প্লাস আৰু 2 5 গুণ কিমান হ'ব 10 ঠিক আছে এতিয়া -3 আৰু x পূৰণ কৰিব লাগিব -3 আৰু x পূৰণ কৰিলে কি হ'ব ইয়াৰে লগত একোনে মানে কি আছে 1 আছে গতিকে কি হ'ব 3 into 3 into 1 -3 আৰু x তো বাই নকো পারে -3 into x কৰিলে কিমান হ'ব -3x -3 into -6 মাইনাস কি হৈ যাব প্লাস হ'ব 3 6 গুণ 18 ইকুয়াল টু 40 এনেকুৱাকে থকা মানে কি হয় ব্ৰেকেটৰ ভিতৰত থকা প্ৰত্যেকটো পদৰ লগত পূৰণ হৈ থাকে তো 2 into x কি হ'ব 2x মাজত কি চিন আছে প্লাস তাৰ পিছত কি হ'ব 2 5 গুণ 10 এইটো গল এটো -3 তো কি হৈ আছে x - 6 ৰ লগত পূৰণ হৈ আছে গতি -3 into x কিমান হ'ব -3x -3 into -6 মাইনাস কি হ'ব চিনটো প্লাস হ'ব 3 into 6 is equal to 18 এতিয়া কি কৰা x থকা বিলা একেলগে লিখা 2x - 3x x থকা বিলা কিবা আছে নাই সংখ্যা কিটা লিখা +10 +18 কিমান হ'ল 40 2x - 3x কিমান হ'ব -x এইখিনি আমি এটা এটাকে হুপিনে পাৰ কৰিব পাৰো আৰু নহলে একেলগে যোগ কৰিও পাৰ কৰিব পাৰো 10 + 18 কৰিলে কিমান হ'ব +28 কিমান হ'ব 40 ইপিনে কিমান হ'ব -x তো থাকিব ইপিনে 40 ইপিনে কিমান হৈছিল 28 তো প্লাস হৈছিল ইপিনে এলে কিমান হ'ব -28 -x কিমান হ'ব 12 তো x তো কি হ'ব নোৱাৰে চলক তো মাইনাসত থাকিব নোৱাৰে কি হ'ব লাগিব প্লাসত হ'ব লাগিব ইয়াতে মাইনাস আছে মাইনাস তো উঠাই দিব লাগিলে কি কৰিব লাগিব দুপিনে মাইনাস পূৰণ কৰি দিব লাগিব মাইনাসে পূৰণ কৰিলে কি হ'ব প্লাস হ'ব গতি ইপিনে কি আছে একো নাই মানে প্লাস আছে প্লাস আৰু মাইনাস পূৰণ কৰিলে কিমান হ'ব মাইনাস হ'ব মানে -12 হ'ব এতিয়া আমি কি কৰিম x ৰ মানটো -12 হয় নে নহয় পৰীক্ষা কৰিম ইয়াতে চাবা হোপিনে কি কৰাই আছে
মানটো দিয়াই আছে কিমান 40 গতিকে ইয়াক উলিওৱাৰ কোনো প্ৰয়োজন নাই হোপিনে কিমান আছে হোপিনে 40 হৈ আছে এতিয়া আমাৰ বাওপিনে যদি আমাৰ কি হয় 40 ওলাই তেতিয়া হলে কি হ'ব এই চলকৰ মানটো শুদ্ধ হৈছে বুলি আমি ক'ব পাৰিম গতিকে এটা উলিয়াই চাওঁ 2 into x ৰ মান কিমান পালো -12 plus 5 minus 3 x ৰ মান কিমান আছে -12 minus 6 2 into কিমান হ'ব -12 plus 5 এতিয়া কি কৰিবা এটা প্লাস এটা মাইনাস হৈ থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে আৰু ডাঙৰটোৰ আগত যি চিন থাকে সেইটোৱে লিখিব লাগে 12 ৰ পৰা 5 গলে কিমান হ'ব 7 ডাঙৰটোৰ আগত কি চিন আছিল মাইনাস গলে কিমান হ'ব -7 -3 মাইনাস দুটা যদি সংখ্যা দুটাৰ যদি চিন একে থাকে তেতিয়া হলে কি হ'ব সংখ্যাটো চিনটো সেইটোৱে থাকিব সংখ্যাকিটা যোগ কৰি দিলে কিমান হ'ব 18 হ'ব এটা 2 into -7 কিমান হ'ব -14 এটা -3 into -18 কৰিলে কিমান হ'ব -7 প্লাস হ'ব 3 6 গুণ 3 8 গুণ 24 24 ৰ 4 হাতত 2 3 1 গুণ 3 4 5 এটা 54 ৰ পৰা যদি আমি 14 টো এটা কি এইটো কি হয় কিছুমানে বহুতে ভুল কৰে এটা বুজি নাপায় কি কৰিবা এনেকুৱাকে থাকিলে এটা দুটাই সংখ্যা আছে এটা কি আছে -14 এটা কি আছে +54 তে এনেকুৱাকে থাকিলে কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা কিমান হ'ব 4 পৰা 4 গলে 0 5 ৰ পৰা 1 গলে 4 আৰু চিনটো কি হ'ব ডাঙৰটোৰ আগত জি চিন থাকে এতিয়া কি হ'ল বাওপিনৰ খিনি কিমান হ'ল 40 হোপিনৰ খিনি কিমান আছিল 40 তো আমি এতিয়া কি ক'ব পাৰো বাওপিনৰ ফালটো আৰু হোপিনৰ ফালটো সমান হৈছে বুলি আমি ক'ব পাৰো মানে কি হ'ল চলকৰ মানটো শুদ্ধ হয় বুলি ক'ব পাৰিম তো এইখিনি আছিল আশা কৰিছো তোমালোকে বুজি পাবা ঠিক আছে এৰিছো নমস্কাৰ